নমস্কাৰ সকলোকে, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একদম টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ আৰু এইটো হৈছে জালি কোমোৰাৰ সৈতে মাছৰ জুতি। গতিকে আশা কৰোঁ ভিডিঅ'টো নিশ্চয় চাই ভাল পাব সকলোৱে। গতিকে বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে কোমোৰা, একদম ধুনীয়া কুমলীয়া হৈ আছে আৰু এইটো এতিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে, আৰু লগতে দিছোঁ এটা আলু। আৰু এইখিনি এতিয়া মই কুকাৰত বহাই দিম আৰু কোমোৰা আলুখিনি দি লৈছোঁ। তাতে দিছোঁ মচুৰ দালি আধা কাপ, আৰু ইয়াতে দিম এতিয়া নিমখখিনি জোখমতে দি পেলাই, আৰু ইয়াতে দিম পানীখিনি। আৰু পানীখিনি দি উঠি এইখিনি মই এতিয়া সিজিবলৈ বহাই দিম। আৰু 2টা চিটি মৰাৰ পিছত আমাৰ এইখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া মাৰিম মই ঘুটনি। এডাল বহুত পুৰণা হয়, কিন্তু এডাল দি কৰি বিৰাট ভাল পাওঁ, সেইটো কাৰণে এডাল দিয়ে কৰোঁ। আৰু ঘুটনি মৰাৰ পিছত আমাৰ দালিখিনি দেখিছে একদম ধুনীয়াকৈ মিহি হৈ গৈছে। আৰু এতিয়া লগে লগে মই কেৰাহীটো বহাই দিলোঁ গেছত, আৰু সেইখিনি সিজি থাকোঁতে মই মাছখিনি ভাজি লৈছিলোঁ। গতিকে মাছখিনি ৰেডি আছে। এইফালে তেল দিলোঁ, জলকীয়া এটা দিলোঁ, শুকান জলকীয়া আৰু জিৰা কেইটামান দিলোঁ। তাৰপিছতে দিম পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া, আৰু এইখিনি অকণমান ভাজি লওঁ। আৰু এইখিনি ভাজি হোৱাৰ পিছতে অকণমান দিছোঁ আদা নহৰু পেষ্ট, আৰু এইখিনি দি লৈ অকণমান দিলোঁ হালধি, আৰু গোটেইখিনি দি উঠি মই কোমোৰাখিনি ঢালি দিম। একদম ইজি ৰেচিপি হয়। যদি ঘৰত বনাই খোৱা নাই তেনেহ'লে এবাৰ খাই চাব, আৰু যদি খাইছে তেতিয়াতো গম পায়েই কিমান টেষ্টি হয়। আৰু এইখিনি অকণমান উতলিব দিছোঁ এতিয়া, ভালকৈ লৰাই দি পেলাই। আৰু এইখিনি উতলিছে, আৰু এতিয়া দিম ইয়াতে মাছখিনি। মানুহ যিটো আমি কম, গতিকে মাছো আমাৰ কমেই। আৰু এইখিনি ভালকৈ উতলাৰ পিছত এতিয়া প্ৰায় ৰেডি হৈ গৈছে। নমোৱাৰ 5 মিনিটমান আগত, 5 মিনিট নহয় 2 মিনিটমান আগত ইয়াতে দিম এতিয়া নেমু চেপি, বা নমোৱাৰ পিছত চেপি দিবও পাৰে। আৰু চেপি দি পেলাই খাই চাবচোন, বিৰাট টেষ্টি হয় খাবলৈ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।